আছে ন দৌৰিলেতো চিঞৰি দিব এইকাৰণে নদৌৰো এই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আহিছোঁ মই পথাৰত আৰু খুবেই ভাল লাগিছে পথাৰত আহি আৰু ভাল লগা কাৰণটো হৈছে বহুত দিন হৈ গ'ল মই পথাৰত নাই অহা আজি আহিছোঁ এইকাৰণে বহুতেই ভাল লাগিছে বহুত এক্সাইটিং আৰু বহুত ভাল লগা কথা ক'ব আছে আপোনালোকক ক'ম মোৰ গাহৰি পোৱালি দিছে 6 জনী দিছে বুলি কৈছে আৰু মই আজিলৈকে আহি চাব পৰা নাই এইবিলাকো দেখুৱাম আপোনালোকক আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাব শেষলৈ আৰু বহুত হেপী বহুত ভাল লাগিছে মোৰ গাহৰি পোৱালিজনী 6 জনী সন্তান দিছে জন্ম দিছে আৰু বহুতেই ভাল লাগিছে এইকাৰণে আপোনালোকক মইতো আগতীয়াকৈ দেখা নাই আৰু কেনেকুৱা হৈছে নাজানো দেখিবলৈ কিউট হৈছে চাগে বাৰু দেই আৰু মই আজি ফাৰ্ষ্ট টাইম চাম কেনেকুৱা হৈছে নাজানো আৰু আপোনালোকৰ লগতে এই ভিডিঅ'ৰ যোগেদি আপোনালোককো দেখুৱাম আৰু ময়ো চাম খুবেই ভাল খবৰ খুবেই ভাল লাগিব আপোনালোকে স্কিপ নকৰাকৈ চাব মোৰ ভিডিঅ'টো এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া চাই লওঁ ন সকলোৱে মিলি চাওঁ ব'লা পোৱালিকেইটা কেনেকৈ দৌৰি দৌৰি গৈছে পাই সিহঁতৰ লগতেই মই দৌৰি গৈছে চাহ এইফালে আহা কৈ দিছে চাহ কেনেকুৱা গাখীৰ খুৱাই আছে চাহ কি ধুনীয়াকৈ গাখীৰ খুৱাইছে আকৌ উঠি গৈছে মই আহি আছোঁ যে এইকাৰণে খোৱা গাখীৰটো খুৱাই লোৱা ক'ত দৌৰিছানো ক'ত দৌৰি দৌৰি গৈছে এইফালে ইমান কিউট গাহৰি পোৱালিবোৰ ক'ত দৌৰিছে এইফালে তহঁতক মই ভিডিঅ' দুটাই আছোঁ আকৌ ইহঁতে দৌৰি দৌৰি গৈ আছে যে কি সুন্দৰ কি ধুনীয়া এইফালে আহা আকৌ দৌৰো নেকি দৌৰিবই নিদিয়ে দৌৰিলে চিঞৰিব যদি দৌৰো নহয় এটা বহুত চিল্লাব গাহৰি পোৱালিকেইটা চাই ইমান ধুনীয়া আহা এইফালে আহা ইমান ধুনীয়া লাগিছে মোক কামুৰিব লৈছে চাচোন চাবা দেই এইফালে এইফালে আহা ইমান ধুনীয়া গাহৰি পোৱালি ন কিমান আজিয়ে মই ফাৰ্ষ্ট টাইম দেখিছোঁ ফাৰ্ষ্ট টাইম মানে আমাৰ গাহৰি পোৱালিটো জগিছে ন মই অহা নাছিলোঁ একচুৱেলি আজি ফাইনেলি আহি গ'লোঁ এইকাৰণে আজি মানে ফাৰ্ষ্ট দেখিছোঁ আৰু এইকাৰণে বহুতেই ভাল লাগিছে গাখীৰ খাই আছে ইহঁতে আহা ইমান ধুনীয়া লাগিছে চাচোন এয়া দেনা চেনা ইয়াত দিয়া হয় আকৌ এইফালে আহা চাহ পলাই ফুৰিছে ক'ত পলাইছে নো ইহঁতে ইমান কিউট গাহৰি পোৱালিবোৰ গাখীৰ খাই আছে সঁচাকৈ গাহৰি পোৱালিকেইটা গাখীৰ খাব লৈছে আৰু এইফালে ক'ত দৌৰিছে এইটো কেনেকৈ কেলিছে চাচোন মাই গড ইহঁতে কেলি আছে এইফালে কামুৰি আছে আৰু এইফালে গাখীৰৰ কাৰণে দৌৰিছে মাৰ পিছে পিছে ইমানেই কিউট লাগিছে এইফালে মোক কেদি আহিছে তাই চাহ মোক কেদি আহিছে মাই গড মোক কেদি আহিছে আকৌ দৌৰি গ'লগৈ আহা মাই গড ইমান ভাল লাগিছে চোন বগাই চব কোলা নাই ইমান কিউট পোৱালিবোৰ চাগে দেই আজি ইয়াতে থাকি চাই থাকিব মন গৈছে এইজনীক এইফালে কি কৰি আছে খেলিছে এইফালে
ঐ ইহঁতে কাজিয়া কৰিছে চাচোন এইফালে কি খাইছে বাৰু ইমানেই কিউট ইমান ধুনীয়া লাগিছে দেই আজি তোমালোকক মই চাব আহিছোঁ দেই তোমালোক ইমানেই ধুনীয়া পোৱালি আহা আহা মোৰ কাষত আহা 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 এইফালে আহা কেনেকৈ দৌৰিছে চা আহা এইফালে আহা প্ৰথম দেখিছোঁ ন এইকাৰণে আজি মানে দিনটো চাই থাকিব মন গৈ আছে আৰু এইফালে গাহৰি থকা ঘৰটো এইফালে এয়া খেৰেদি বনাই দিছোঁ সিহঁতক ইয়াতে ৰখা হয় চ' দিনত হ'লে এইফালে হেৰাল দি থোৱা হয় আৰু ৰাতি ইয়াত ধুনীয়াকৈ আনি মেলি দানা চানা খুৱাই মেলি ইয়াতে ৰখা হয় আৰু এটা গাহৰি এইকাৰণে সৰুকৈ বনোৱা হৈছে যদি অলপ বেছি হৈ যায় আৰু বেছি হয় আৰু ডাঙৰকৈ বনাম চ' এটা গাহৰিৰ কাৰণে এইটোৱে জোৰে এইকাৰণে এয়া হৈছে হালধি গছ ৰুই দিছে কাৰণ এতিয়া বেছি দিন হোৱা নাই ৰোৱা এসপ্তাহমান হৈছে মই নাই ৰোৱা বাৰু পাপাই ৰুইছে এইটো মই পথাৰত আজিয়ে আহিছোঁ মই ক'ত ৰুব পাৰোঁ এইফালে চাম দেখুৱাম চব দেখুৱাম দেই চব এনেকৈ ৰোৱা আছে এনেকৈ ৰুই দিছোঁ চাব এইফালে বহুত ডখৰ এনেকৈ ৰুলোঁ আৰু চ' ডাঙৰ হ'ব দিব লাগিব আৰু এতিয়া সৰু সৰু হৈ আছে পুলিবোৰ চা সৰু সৰু এতিয়া মানে পাতলাকৈ গজালিবোৰ উঠিছে পিছত দেখিবা বহুত ধুনীয়াকৈ হৈ যাবগৈ মানে ক'তবা এডাল দুডাল এনেকুৱাকৈ দেখিছা ন পিছত মই আকৌ দেখুৱাম যেতিয়া ডাঙৰ হয় তেতিয়া আকৌ দেখুৱাম আপোনালোকক এয়া সেইফালে হালধি গছবোৰ এনেকুৱা পাতলা আছিলে আৰু পিছত কেনেকুৱাকৈ ইমান এজোপামান হৈ গ'লগৈ এনেকুৱাকৈ হৈ যাবগৈ আপোনালোকে চাই থাকিব মই পিছত আপোনালোকক নেক্সট ভিডিঅ'ত সকলোকে দেখুৱাম চ' আজিৰ ভিডিঅ'টো কেনেকুৱা হৈছে মই নাজানো বাৰু তথাপিতো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালেও হালধি গছে ৰোৱা হৈছে ইহঁত গজালি নাই উঠোৱা নেকি অ' মাই গড আলু আছে জানো ইয়াত আলু আছে জানো নাই চাগে এইটো আলু চালু নাই ইয়াতো মানে হালধি গছ ৰোৱা আছে এয়া হৈছে আমাৰ গৰু গোহালি বঙা চিঙা দেই আমাৰ গৰু গোহালিটো এইফালে বঙা চিঙা বনাব লাগিব পিছত এতিয়া বনোৱা হোৱা নাই ফটা চটা হৈ আছে চব অৱস্থা নাইকিয়া হৈ আছে ইয়াতে আমাৰ গৰু চৰু বন্ধা হয় চ' এতিয়া গৰুবোৰ হেৰাল দিয়া হ'ল এইফালে চা এনেকুৱা আৰু চ' এইবিলাক কি জলকীয়া লাগি আছে সৰু সৰু জলকীয়া চা এইফালে বেঙেনা চেগেনা বহুত কিবা কিবি ৰুই থোৱা আছে আৰু মই এতিয়া ঘৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো সিমানতে সামৰিছোঁ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই